এয়া দেখিছেনে আমাৰ ভেলাঘৰ এনেকৈ তৰি থৈছে আৰু এয়া আজি সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকৰ ভোগালী বিহুটি চাগে নিশ্চয় সকলোৱে উদযাপন কৰিছে নহয় জানো পিঠা পনা সকলোৱে ঘৰত বনাইছে আৰু আমিও বনাইছোঁ এয়া ফ্ৰেণ্ডছ আমাৰ পিঠা বনাই থকা হৈছে মায়ে বনাইছে আৰু এয়া বৰা চাউলৰ পিঠাগুড়ি খুটি বনাই থকা হৈছে বৰা চাউলৰ পিঠাগুড়ি লাগে যিহেতু বগা পিঠা বনাবলৈ আৰু আমাৰ ফালে বগা পিঠা বুলিয়ে কওঁ আৰু সকলো ফালেই তিল পিঠা বা মানে যিকোনো নাম দিয়ে আৰু যিহেতু এই পিঠাভাগ বৰা চাউলে বনোৱা হয় সেইবাবে আমি বগা পিঠা বুলিয়ে কওঁ আৰু ইয়াত দি দিয়া হৈছে তিল আৰু গুড় এয়া দেখিছেনে আমাৰ স্পেচিয়েল বগা পিঠা আৰু ফ্ৰেণ্ডছ আজি যিহেতু উৰুকা সেইবাবে আমাৰ চোতালতে খানা খাম উৰুকাৰ ভাত সাজ আমাৰ চোতালতে খোৱা হ'ব যিহেতু আৰু আমাৰ ঘৰৰ মানুহখিনিয়ে একেলগে আমি আজি ভাত সাজ খাম আৰু এয়া মাছ আছে আমাৰ উৰুকাৰ ভাত সাজত কি আছে নিশ্চয় দেখুৱাবতো লাগিবই এয়া চাই যাওক আপোনালোকক মই দেখুৱাই গৈ আছোঁ সকলোখিনি উৰুকাৰ দিনা সকলোৱে ভোজ ভাত খাই নহয় জানো এয়া আমাৰ দাইল আজি দেই দাইল স্পেচিয়েল দাইল বনাইছে বায়ে আমাৰ বায়ে মানে পটককৈ ওলাবলৈ লাজ কৰে সেইকাৰণে মই পককৈ উলিয়াই দিওঁগৈ বৰ বেয়া পায় এয়া সকলোৱে আমাৰ ঘৰৰ মানুহ দেই ভাল লাগে নহয় জানো আজিৰ দিনটো এয়া পেটু ভাজি আৰু জ্বলা ভাজি পূৰা জ্বলা দি দিয়া হৈছে জলকীয়া নিশ্চয় দেখিছেই সকলোৱে যাতে খাব নোৱাৰে থাকি যায় নহয় জানো ৰাতিলৈ তেতিয়াও হ'ব আমাৰ মানে উৰুকাৰ ভাত সাজ আমি দিনতেই খালোঁ এয়া হৈছে মাছৰ জোল দেই এয়া মাছৰ জোললৈ আজি ফ্ৰেণ্ডছ মাঘৰ বিহু স্পেচিয়েল খানাসমূহ দেখুৱাই আছোঁ আপোনালোকক এটা এটাকৈ চাই যাব এয়া হৈছে জ্বলা ভাজি পেটু আছে ঘাঁহৰ পেটু দি দিয়া হৈছে ইয়াত আমাৰ আজি মাঘৰ বিহু স্পেচিয়েল ঢোল বাদন কৰি আছে আমাৰ ল'ৰাই বজাই থাক পূৰা বজোৱা আৰু বজোৱা এয়া খানা বনাই আছে এয়া মাছৰ জোল বনি আছে পূৰা আপোনালোকৰ ফালেও কি হৈছে ক'ব এজনী বা দেখিছেনে বায়ে পূৰা একদম মাছৰ জোল বনাই আছে বা মাঘৰ বিহুৰ শুভেচ্ছা দি দিয়া ধন্যবাদ সকলোলৈ মাঘৰ বিহুৰ শুভেচ্ছা থাকিলে এয়া বায়ে বনাইছে দেই স্পেচিয়েল মাছৰ কাৰী আৰু ফ্ৰেণ্ডছ আমাৰ খাবৰ সময় হৈ গ'ল সকলোৱে বহি ল'লে একেলগে আৰু খাবলৈ আৰম্ভ কৰি দিলে আজি উৰুকা ভাত সাজত কি আছিলে চাওকচোন এয়া আমাৰ হাঁহৰ মাংস জ্বলা ভাজি মিঠা ভাজি পাপৰ চালাড আৰু দালি আৰু মাছ ফ্ৰাই মাছৰ জোলো আছিলে এয়া আইতায়ো খাইছেহি এয়া ওচৰৰ এয়া আমাৰ ঘৰৰ মানুহখিনি একেলগে আজি উৰুকাৰ ভাত সাজ খাই আছোঁ সকলোৱে মিলিজুলি এয়া মই নিশ্চয় দেখিছে আপোনালোকে অকণমান মানুহজনক ভিডিঅ' বনাবলৈকে আৰম্ভ কৰাই দিলোঁ আৰু বোলো দেখুৱাই দিয়াচোন
আছে ফ্ৰেণ্ডছ, আমাৰ মেজিক ঘৰ এয়া দেখিছেনে বনাই দিছে একদম ভেলাঘৰ। আৰু ইয়াতে আমি জুই ধৰিলে আৰু দেই, আমাৰ ইয়াতে এতিয়াৰ পৰা ফুৰামেই আৰু খানা খালোঁ মেলিলোঁ। ফ্ৰেণ্ডছ, এয়া আমাৰ ঘৰৰ দৃশ্য দেখিছেনে, ৰাতি সকলোৱে বহি লৈ জুই ফুৰাই আছে আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া আমি এতিয়া ৰাতি আমাৰ গাঁৱৰ দৃশ্যসমূহ দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ। ভেলাঘৰ দেখুৱামগৈ ব'লক। আজি মেজিক ঘৰে ঘৰে আমি এতিয়া ফুৰিবলৈ ওলাই আহিছোঁ আৰু আপোনালোকক দেখুৱাই যাম গাঁৱৰ পৰিৱেশসমূহ আমাৰ ৰাতি কেনেকুৱা হয়। সৌৱা দেখিছেনে, সৌ ঘৰে ঘৰ দেখুৱাবা। ফোনডাল মাৰি হ'লে এয়া মেজি, আমাৰ মেজি দপ দপকৈ জ্বলিলে ঐ। লোকো ইয়াতহে ভাল মানুহ লগা লগা গায়ত্ৰী হওক, এয়া গায়ত্ৰীহঁতৰ মেজি ঘৰ। এইখিনি ভেলাঘৰ পুৰা ধুনীয়াকৈ বনাই আছে। হেপী মাঘ বিহু। থেংক ইউ। নাচনীসকল নাচি আছে পুৰা মাঘৰ উৰুকা নিশা ৰাতি। খানা খাই বৈ আজৰি হ'ল যিহেতু এতিয়া নচা আৰম্ভ হৈ গ'ল। এয়া এইভাগ মেজিৰ পৰা এতিয়া ওলাই আহিলোঁ, অকণমান সময় বহিলোঁ তাতে। আৰু এয়া আমাৰ ঘৰৰ দৃশ্য, একেবাৰে ৰাতি 1টা বাজিছে আৰু এয়া চব আমাৰ খুলীয়া বেন শুই পৰিলেনে, এয়া ভেচেলি আপোনালোকে চাই থাকিব দেই আমাৰ ইয়াত কেনেকৈ টুচু পূজা অতুৱাই। এয়া চব টুচু সকলোখিনি আহিছে বাগানৰ। এয়া মানুহ চক চাবলৈ অহা মানুহ আৰু তেওঁলোকে সৌখিনিত পূজা কৰি আছে আৰু ইয়াত মূৰ্তি এভাগ লৈ আনিছে। কি দেৱী আনিছে নাজানো, বিশেষকৈ তেওঁলোকক সুধিব লাগিব। আগলৈ যাম ৰ'ব। লক্ষী কাৰণেনো এনেকৈ টুচু তেওঁলোকে পালন কৰে দেখিছেনে। আমাৰ এইখন নদীখন দেখিছে।